সময় আৰু শিক্ষক দুয়োটাই শিকায়, কিন্তু পাৰ্থক্য মাথো এনে যে শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয় আৰু সময় পৰীক্ষা লোৱাৰ পিছত শিকায়। 2 নম্বৰতে, সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেইসকলে ভাল দিনত মূল্যৱান সম্পদ আৰু বেয়া দিনত প্ৰতিৰক্ষক হৈ থিয় দিয়ে। 3 নম্বৰতে, তৰ্কতকৈ নীৰৱতা ভাল, প্ৰতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল আৰু স্বাৰ্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুণে ভাল। 4 নম্বৰত, যেতিয়া তোমাৰ ওচৰত অজস্ৰ ধন সম্পত্তি থাকিব তেতিয়া তুমি পাহৰি যাবা তুমি কোন, আৰু যেতিয়া তোমাৰ ওচৰত ধন সম্পত্তি নাথাকিব তেতিয়া এই পৃথিৱীখনে পাহৰি যাব তুমি কোন। 5 নম্বৰতে, আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা। দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা, কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। 6 নম্বৰতে, আপোন হ'বলৈ কোনো তেজৰ সম্পৰ্ক নালাগে, দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্ৰকৃত আপোন। 7 নম্বৰতে, আমি মধ্যবিত্ত, নিজৰ সপোনটো ভাঙি আনৰ সপোনবোৰ সজোৱাৰ চেষ্টাৰেই পাৰ হয় আমাৰ জীৱন। 8 নম্বৰত, গছৰ পাত সৰাৰ আগতে ৰং সলনি হৈ যায় আৰু মানুহ সলনি হৈ যোৱাৰ আগতে তেওঁ কথাবোৰ ৰস নোহোৱা হৈ যায়। 9 নম্বৰত, যি হুলস্থুল কৰি ভিৰ কৰে তেওঁ ভিৰৰ মাজতে হেৰাই যায়, সফল তেওঁহে হয় যি মনে মনে থাকিও নিজৰ কাম কৰি যায়। 10 নম্বৰত, আপুনি সঁচাকৈ যি কৰিব বিচাৰে সেয়া কৰিবলৈ চেষ্টা কৰাটো এৰি নিদিব। য'ত প্ৰেম আৰু অনুপ্ৰেৰণা আছে মই নাভাবোঁ যে আপুনি ভুল হ'ব পাৰে। 11 নম্বৰত আছে, পৰিস্থিতি লাগিলে যিমানেই কঠিন নহওক মনৰ পৰা যদি সহজ বুলি ভাবি লোৱা সহজ হৈ পৰিব। 12 নম্বৰত, প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায়, কিছুমান শিক্ষা জীৱনেও দি যায়।